নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। আজি ধনতেৰাছৰ দিনা মৰি গ'লেও কাকো নিদিব এই এটা বস্তু। বন্ধু বান্ধৱীসকল, প্ৰত্যেক বছৰে কাতি মাহৰ ত্ৰয়োদশী তিথিৰ দিনা ধনতেৰছ পালন কৰা হয়। মান্যতা অনুসৰি এই দিনা সমুদ্ৰ মন্থনৰ সময়ত ধনমন্ত্ৰীয়ে হাতত অমৃত কলহ আৰু আয়ুৰ্বেদ লৈ প্ৰকট হৈছিল। আয়ুৰ্বেদ লৈ প্ৰকট হোৱাৰ বাবে ধনমন্ত্ৰীক ঔষধিৰ জনক বুলিও কোৱা হয়। এই দিনা মা লক্ষ্মী আৰু ধনৰ দেৱতা কুবেৰদেৱৰ পূজা কৰা হয়। মনা হয় এই ধনতেৰছ বা ধনত্ৰয়োদশীৰ দিনা কিছুমান বস্তু ঘৰলৈ কিনি আনিলে অতিকে শুভ। ইয়াৰ ফলত গোটেই বছৰ জুৰি ধন ধানৰ অভাৱ নহয়, আৰ্থিক দিশ মজবুত হয়। এই ধনতেৰাছৰ দিনা এটা বিশেষ বস্তু কাকো কেতিয়াও দিব নালাগে, যিহেতু এই দিনা মা লক্ষ্মী ঘৰলৈ আগমনৰ সময়। আৰু আমি প্ৰত্যেকেই মা লক্ষ্মী আগমনৰ বাবে বহুতো উপায় কৰোঁ। মা লক্ষ্মী যাতে আমাৰ ঘৰত স্থায়ীভাৱে বাস কৰে সেয়া আমি সকলোৱে বিচাৰোঁ। মান্যতা অনুসৰি এই দিনা বিশেষ এটা বস্তু যদি আনক দিয়া হয় তেন্তে মা লক্ষ্মী ঘৰৰ পৰা আঁতৰি যায়। এনে ক্ষেত্ৰত কোনেও নিবিচাৰে যে মা লক্ষ্মী গৃহৰ পৰা আঁতৰি যোৱাটো। মা লক্ষ্মী গোটেই বছৰ জুৰি স্থায়ীভাৱে আপোনাৰ ঘৰত বাস কৰিবৰ বাবে, ধন ধানৰ অভাৱ নহ'বৰ বাবে আৰু মা লক্ষ্মীৰ অসীম কৃপা আপোনাৰ ওপৰত যদিহে থকাটো বিচাৰে তেন্তে এই দিনা এটা বস্তু কাকো নিদিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত ধনতেৰাছৰ দিনা কি বস্তু কাকো কেতিয়াও দিব নালাগে সেই বিষয়ে ক'ম। যদিহে ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি জানো আহক এই দিনা কি বস্তু কাকো দিব নালাগে। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনা টকা পইচা কাকো দিব নালাগে। এই দিনা যিহেতু মা লক্ষ্মী ঘৰলৈ আগমন হয়, আমি সকলোৱে মা লক্ষ্মী আমাৰ ঘৰত স্থায়ীভাৱে বাস কৰাটো বিচাৰোঁ। কিন্তু ভুলতেও যদি এই দিনা টকা পইচা আনক দিয়ে তেন্তে মা লক্ষ্মী টকাৰ লগত দেউতাজনৰ ওচৰলৈ আপোনাৰ ওচৰৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যাব। সেয়েহে বহু লোকে জানি বুজিও আপোনাক টকা পইচা বিচাৰিব পাৰে, কিন্তু আপুনি কেতিয়াও নিদিব। যদিহে ভুলবশতঃ দিয়ে তেন্তে যাক দিব তাৰ কাৰণে অত্যন্ত শুভ, কিন্তু আপুনি বিপদত পৰিব। গোটেই বছৰ জুৰি ধনৰ অভাৱত ভুগিব। অতি কষ্টৰে উপাৰ্জন কৰা টকা পইচা মুঠেই সাঁচিব নোৱাৰিব। খৰচৰ মাত্ৰা অত্যন্ত বাঢ়িব। ইয়াৰ লগতে ধনতেৰাছৰ দিনা বগা বস্তু চাউল, গাখীৰ, নিমখ আদি কাকো নিদিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল? যদিহে ভাল লাগিল কমেণ্টত শুদ্ধ মনে লিখিব জয় মা লক্ষ্মী। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।